নাই আজিও বতৰ এটা বৰ ভাল নহয়, বৰষুণ দিওঁ দিওঁ হৈয়ে আছে। এই আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক চাগে সকলো ভালেই আছে। আজি মানে ৰাতিপুৱাতে মানে মোৰ ওচৰত এটা কাম আহি গৈছে, আৰু কামটো মানে কি গম পায় নাই, বেলেগ একো নহয় মানে আমাৰ এই নতুন ঘৰটো যে টাইলছ লগাই আছে, চ' মানে এই আগফালৰ এখন ৱাল আছে, সেই ৱালখন মানে কি হ'ল ডেমেজ হৈ গ'ল, মানে বৰষুণ পৰি থাকে ন, আগফালৰ ৱালখন ভাবিছোঁ পেইণ্ট কৰাতকৈ আমি টাইলছেই লগাই দিওঁ। আৰু মানে সেই হলটো দেখাম মই আপোনালোকক কোনটো বনি আছে, সেইটো মানে এতিয়া নেদেখাওঁ, একদম পূৰা ফুল ফাইনেল নহয়, মানে মিস্ত্ৰীখিনিয়ে কাম কৰি আছে ন, কাম চাম যেতিয়া খতম হ'ব সেইদিনাখন মই আপোনালোকক দেখাম। আৰু মানে আজি কাম সেইটোৱে আৰু টাইলছ আনিব লাগে, মানে 18 কাৰ্টুন টাইলছ আনিব লাগে। চ' গাড়ীখনৰ 18 কাৰ্টুন টাইলছ আনিব লাগিব। চ' ব'লক টাইলছ আনোগৈ তেন্তে পটাপট। মানে এইখনেই ৱালখন ৰাস্তা পোনে পোনে দেখি কাৰণে ইয়াত টাইলছটো লগাই দিওঁ, নহ'লে বেয়া দেখি নহয়। আৰু এইটো আমাৰ হলটো বনি আছে যে, আৰু এইটো গাড়ী বল গাড়ী অৱস্থা দেখিছে নাই, একদম অৱস্থাই নাই, এই গোটেই বোকা এখন লেতেৰা হৈ আছে, কি কৰিব আৰু বৰষুণৰ বতৰ উপায় নাই আৰু, বাদ দিয়ক এনেকৈ যাওঁ আৰু এতিয়া বল। মোৰ লগত পপত হৈ গ'ল, কি হ'ল যে টাইলছ আনিবলৈ এতিয়া কৈ আছিলোঁ ন, কল আহিলে তাৰপৰা গুদামত বোলে মালেই লোড কৰা নাই। চ' মালে লোড কৰা নাই, এতিয়া ইমান ৰাতিপুৱাতেনো মই গৈ কৰিম কি? চ' আজি মিস্ত্ৰীকো কৰিলোঁ, কেঞ্চেল হৈ গ'ল, আজি টাইলছ অনা নহ'ব, আৰু যদি হয়ো মানে পিছবেলা হ'ব, পিছবেলা হ'লেও মই আপোনালোকক দেখাম। আৰু তেন্তে এতিয়া মোৰ ওচৰত এটা কাম আছে, ব'লক কাপোৰ মানে বহুত হৈ গ'ল, মানে বৰষুণৰ চিজনত মানে কাপোৰ অলপমান ধুই লওঁগৈ ব'লক তেন্তে। মোৰ ৱাশ্বিং মেচিন থাকে বাথৰুমত, আৰু আমি ৰাখিছোঁ মানে চিৰিৰ তলত, কাৰণ বাথৰুমত জেগাটো কমি যায় ন। চ' অন চন কৰি লওঁ, বিন্দাছ চলি তো কাপোৰ দিয়া আছে ৱাশ্বিং মেচিনত, ধুই থাকক এইখিনি, আৰু তেতিয়ালৈকে আমি কিবা যি কৰিব পাৰোঁ ব'লক চাওঁ। আৰু মই যে সদায় কওঁ বৰষুণৰ বতৰ মই ইমান এটা ভাল নাপাওঁ, তাৰ মেইন ৰিজনটো চাই লওক নিজেই এবাৰ চক ৰাস্তাটোৰ অৱস্থা, মানে কেলৈ যে বনোৱা নাই নহয়, মানে কি হ'ব নহয়, এইখন মানে এনেকুৱা শ্লিপ কৰে ন বাইকখন, মানে বহুত অশান্তি হয় ঘৰৰ পৰা ওলোৱাটো। পিছে মই কোৱাই নাই ন মই পিছে ক'ত গৈ আছোঁ হয় নাই, মানে কি হ'ল ন, মানে আৰ্জেণ্টলি পইচা ইছুজুখন চাওক না, কি মস্ত লাগিছে ইছুজু, বাহ বেলেগ ধুনীয়া লাগিছে, ব'লক 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 এইখনক অকণ পিছা কৰোঁচোন চাওঁগৈ কেনেকুৱা, মানে কালাৰটো বঢ়িয়া লাগিছে। মানে কি হ'ল ঘৰত মানে পইচা অলপৰ দৰকাৰ হৈ আছে মিস্ত্ৰীক পে'মেণ্ট কৰিবৰ কাৰণে, চ' অলপমান মানে পইচা উলিয়াই আনো JC ATMৰ পৰাই। বাপৰে ইছুজুখনক পিছা কৰিছোঁ, মানে ইছুজুখন বেয়া স্পীডত গৈছে, ময়ো পিক আপ ল'ব লাগিব, উপায় নাই, ইছুজুখন মানে চাবলৈ মন গৈ আছে সেই বৰ মজা লাগে মই ইছুজু গাড়ীখন মানে। পাই গ'লোঁ ইছুজু, ব্ৰেক মাৰি ৰখাই দিলে, চক না কি বঢ়িয়া, আচ্ছা গৰুটো আগত আহি গ'ল কাৰণে ৰখি দিলে আকৌ, এইখননো কি টেনশ্যন আৰু, বোকাই পানীয়ে যেনিয়ে নিয়ে মুঠতে লৈ যাব পাৰে। আৰু এইটো সময়ত বৰষুণ দিয়া নাই, চ' বাইকখন চলাই মানে এটা ফিল আহি আছে। আৰু আমাৰ ইয়াতে এপে চেপেবোৰক মানে সদায় অভাৰটেক কৰি ল'ব, মানে কেতিয়া ক'ত মানুহ দেখি ব্ৰেক মাৰি দিয়ে নহয় ভগৱানেও নাজানে, মানে সিহঁতেতো ব্ৰেক মাৰিব নিজেতো মৰিবই, লগত মানে আপোনাকো লৈয়ে ডুবিব। চ' এই গাড়ী চাড়ীবোৰ মানে অলপ অভাৰটেক কৰি লোৱাই ঠিক আছে ইয়াত। আৰু বেছি দূৰ নাই বাৰু, JC ATMলৈকে যাওঁ, ব'লক ব'লক পটাপটাকৈ গৈ লওঁ। বাহ আহি থাকোঁতে কি জানো কাণত সোমাই গ'ল ন, এনেকুৱা অশান্তি পাইছোঁ ঐ ট্ৰাক, ইছ ৰাম ৰাম কিমান চপাই, পাঞ্জাৱ বডি ট্ৰাকখন অনা বন্ধ কৰি দিব লাগে, ইফালে কাণত মানে কি সোমাইছোঁ, এইটো পিপি আছে ৰখি পেলাই ৰখি লওঁ। বাহ ফাইনেলি পাই গ'লোঁ SBI ATM, আৰু মানুহ দুজন মানুহ ৰখি আছে, চ' মই অলপমান ৱেইটিং কৰোঁ, মানে অথনি কাণত কি হ'ল ন হেলমেটৰ ৰছীডালকে সোমাই আছিলে, মই ভাবিলোঁ কি সোমালে বা এইটো, আৰু মোৰ পাল আহি গ'ল পইচা উলিওৱা, তেন্তে মেচিন ঘূৰি আছে চক, আৱাজ শুনক, ট্ৰানজেকশ্যন ইজ প্ৰচেছিং, জল্দি দে দে পটাপট, ৱাহ লাইট জ্বলি গ'ল, আহিব পইচা আহিব, জল্দি, ৱাহ এতিয়ালৈকে অহা নাই যে, আজি কি হৈছে আৰু ৰিচিভ এখন আহিলে যে পইচা, সেই মোৰ একাউণ্টৰ পৰা পইচা কাটি দিলে, মেছেজ আহিছে, ৱাহ কি হ'লো এইটো, বেংকত যাব লাগিব নি, ব্ৰাঞ্চত কমপ্লেইন দিব লাগিব যেন পাইছোঁ, কি হ'লে পইচা অহা নাই, মেচিন ঘূৰিলে পইচা নাহিলে, কি হ'ল ৰে, কি হ'ল এইটো, ভাগ্য ভাল যে মই ভিডিঅ' এটা বনাই পইচা কাটি দিলে, আকৌ একাউণ্টত আহি গ'ল, আকৌ দেখালে ট্ৰানজেকশ্যন ইজ কেঞ্চেল, বা আকৌ এবাৰ ATM কাৰ্ড দি ট্ৰাই কৰোঁ এইবাৰতো বাৰু মেচিনটো ঘূৰিছে, এইবাৰ আহি যাব দেই, মানে SBI কিয়নো এই বস্তুটো ঠিক কৰিব লাগে, মানুহ দেখোন ভয় খাই মৰিব সেই, মই একাউণ্টৰ পৰা পইচা কাটি দিলে, এতিয়া দেখোন বেলেগ মানুহ হ'লে কি কৰিব, মোৰ ওচৰত ATM কাৰ্ড আছিলে, আকৌ ATM কাৰ্ড দি ট্ৰাই কৰিলোঁ, বা এইবাৰতো আহিলে বাৰু, আহিবনে নাহে আকৌ অথনি লিখাকৈ আহি গ'ল, এইবাৰ অলপ জিঅ' আহিছে, এইটো গড়মূৰ ব্ৰাঞ্চত তোমালোকে অলপমান চাওক, আৰু আপোনালোকে যি দেখি আছে, কিয়নো কেছত পিন চিন চব কাৰেক্ট কৰাৰ পিছতো পইচা নল'লে, এইবাৰ আকৌ কাৰ্ড মাৰোঁতে আহি গৈছে, মানে কি প্ৰব্লেম এইটো আপোনালোকৰ, চব ভয় লাগি যায় ন এনেকৈ মানুহ। বন্ধুসকল মই বিন্দাছ ৰুটি খাই মানে ইউটিউব চাই আছিলোঁ, এনেকুৱা ঘটিয়া, এনেকুৱা মানে মোৰ নষ্ট কৰা বস্তু এটা দেখিলে কি দেখিলোঁ গম পায়, এইটো আপোনালোকে নিজে চকু बहुत ही यूनिक थी, कुल्हड़ डलगोना कैंडी, तो मैंने सबसे पहले कुल्हड़ কেলা বাপেৰে মূৰটো বনাইছে, চাওক চাই যাওক, उसका हाथ पैर मुंह नाक आँख सब तोड़ के उसका নিজৰ মাথাটোৰ লগত এটা ভাঙি দে, पैन में अच्छे से हो जाए, क्योंकि वो खड़ा कुल्हड़ तो वाह होगा नहीं, तो मैंने कुल्हड़ का जब कचूमर बनाया, फिर इसमें चीनी डाला, वो फिर भी मेल्ट नहीं हो रहा था, पूरा मिट्टी मिट्टी हो गया, तो भाई मेरे पैर एकदम खराब हो रहे थे, और खराब तेरा दिमाग खराब है, आपको बता पाती कि ये कितना अच्छा महक रहा था, मेरा ना फेवरेट ना गीली मिट्टी बस দেখিলোঁ না কিমান বিচিত্ৰ চখৰ প্ৰাণী এইটো, মানে
মানে মাথাত যেতিয়া মানুহৰ এতিয়া মালৰ জেগাত মানে গোবৰ ভৰাই পঠিয়াই দিয়ে না ভগৱানে, তেতিয়া এনেকুৱা ধৰণৰ পানীবোৰ জমা হয় মানে। আৰে কি ডালগোনা কেণ্ডি বা খোৱা বস্তু, মাটি দি কেণ্ডি মানে এই চব যেতিয়া মক্কেলবোৰ মই দেখোঁ নে মানে নিজকে মানে ভিতৰত থকা ৰ'ষ্টিঙত মানে পোকটো মাৰি দিলোঁ ন, এইবিলাকক দেখিলে মানে আকৌ জাগি উঠে। ये वो है मॉस्किटो कोयल डालगोना कैट। यार मैंने सोचा भी नहीं था, तो मैंने ये सस्ता सा स्क्विड गेम थोड़ी देर सॉल्व किया और ये फाइनली अच्छे से निकल गया बिना कुछ टूटे फूटे। तो मैंने कोयल में डाल दिया चीनी, मतलब वाह कोयल और चीनी, गैलेक्सी মানে এইবিলাক मैंने बेकिंग सोडा डाला। ক'ৰ পৰা আহে বে এইবিলাক মক্কেলবোৰ? मेल्ट नहीं हो रहा था, तो मैंने इसको মৰ্টিন খা মৰি যা খাই মৰিয়ে যাব লাগে তহঁতি মক্কেল চব। तो ये ना बहुत गंदा बदबू कर रहा था আৰু ছাবস্ক্ৰাইবাৰ চাব নি, ছাবস্ক্ৰাইবাৰ লাইক চব এইবিলাক চোৱা মানুহৰ হেৰি চাব লাইক চব। বাহ प्रॉपर नहीं बनाता क्योंकि এইফালে ছাবস্ক্ৰাইবাৰ চব, বাপৰে পৃথিৱীত মানে নমুনাৰ অভাৱ নাই, পৃথিৱীত কোনো মক্কেলৰ অভাৱ নাই বুলিতো গম পাওঁৱেই বাৰু, আজি দেখিও গ'লো বাৰু মক্কেলৰ অভাৱ নাই। মানে এইবিলাক ভিউজ যিহত আছে মিলিয়নৰ ভিউজ আৰু লাইক মানে একদম ভৰপূৰ, মানে এনেকুৱা চুতীয়াও মানুহ থাকে নে পৃথিৱীত। মানে এই জধা মুখ্য চবে মানে মৰ্টিন দি যদি ডালগোনা কেণ্ডি বনায় তেনেকৈ হ'লে ময়ো লেটিঙৰ কোমোৰটো দি ভাত বনাওঁগৈ প্ৰেছাৰত উঠাই, হয় নাই? ভাত লেটিঙৰ কোমোৰত দি বনাওঁ আৰু যেতিয়া জুচ খাবলৈ মন যাব প্লাষ্টিকৰ বটল গলাই জুচ খাওঁ। কিন্তু এইবিলাকো খাবহে পাৰি আৰু চব বস্তু খাবই পাৰি, মোবাইলটোতো কেলৈ আছে এইটো খাই দে আঙকে। হাত কি মুখ্যবোৰ মানে কোন মানুহে এইবোৰ চায় বাৰু? একদম মানে মাথা নষ্ট কৰি দিয়ে। আকৌ মন যদি ৰ'ষ্টিঙকে কৰোঁ নেকি মানে, নাই বাদ দিয়ক বাৰু। এইবোৰ এতিয়া মই শান্তিত খাই বৈ মানে মোৰ আকৌ কাম আহি গ'লে টাইলছ আনিব লাগে ন, টাইলছবোৰ লৈ আহোঁ। আৰু এই চেনেলটোত গৈ যে চাই ন আপোনালোকৰ মানে মাথা নষ্ট হৈ যাব ন। মাল নাথাকে কি কৰে ভগৱানে কি কৰে, গাহৰি গোবৰৰ মানে মিশ্ৰণ এটা ভৰাই দিয়ে, আৰু এই মিশ্ৰণটো ভৰাই দিয়াৰ পিছত মানুহবোৰে কি কৰে পৃথিৱীত দিয়ে দেখে মুঠতে এইটোৱে ভাবে খোৱা বস্তু বুলি। মানে ডালগোনা কেণ্ডি ক'ত, মাটিৰ কেণ্ডি, মৰ্টিনৰ কেণ্ডি, মোৰ অকল বাদ দিয়ক আৰু সেইবিলাক। আৰু তেন্তে ব'লক পটাপট আনোগৈ টাইলছখিনি, কাৰণ পিছত গাড়ীখনলৈ গুচি যাব ন। ব'লক তেন্তে মানে আপোনালোকে বেয়া চেয়া নাপাব, মানে কি হৈ গ'ল অলপ আন্ধাৰ হৈ গ'ল কাৰণে মানে ভিডিঅ' কোৱালিটিটো এনেকুৱা দেখিছে। আৰু বেছি দূৰ নাই, বাইপাছ পাৰ হৈ গ'লোঁ যেতিয়া, আৰু অলপ দূৰমান গ'লেই মানে এই কি হ'ল ফেক্টৰীটো পাই যামগৈ। তেন্তে ব'লক। মানে এই যে ডালমিয়া চিমেণ্ট যে লিখা আছে দেখিছেনে, এইফালে মোৰ ঠিক লেফ্ট ছাইডে চব এইটো যে যোনটো ডালমিয়া চিমেণ্ট লিখা আছে এইটোৱেই মানে ফেক্টৰীটো। বছ এইখনতে মানে পাই গ'লোঁ, এইটো হৈছে ৰাস্তাটো। ব'লক এইফালেদি সোমাই দিওঁ। মানে বোকা হৈ আছে, এইটোৱেতো বেয়া ন বৰষুণৰ দিনত অকল বোকাগাল হৈ থাকে। দাদা অকণমান ৰখি দিয়ক, মই আগত গৈ লওঁ। নাই মোক যাবলৈ দিয়ক, আপুনি আহিব ৰখক, মই গৈ লওঁ। মই মানে কি হ'ল এইখিনি বোকা ন, মই আগত গৈ লওঁ মানে এখেতে এইফালে ছাইড দিও পাৰ হৈ যাব পাৰিব। তেন্তে এইটো যে দেখিছে এইটোৱে মানে হৈছে টাইলছৰ ফেক্টৰীটো। তেন্তে ব'লক পটাপট গাড়ীখন লগাওঁ আৰু মালটো কি কৰিব আৰু উপায়টো নাই, আন্ধাৰ হৈ গ'ল। মোৰ গাড়ীত বাৰু মাল লোড হৈ আছে, কিন্তু বহুত টাইলছ লোড হ'ব। এই ভয় এটা কাৰণে লাগিছে, মানে অভাৰ ৱেট হৈ নাযায়তো, এইখন ট্ৰাকটোৱে মানে লোড হৈ আছে। উপায় নাই আৰু ব'লক লোড কৰি লওঁ। মানে এতিয়া বহুত বেছি ভাগৰ লাগিছে, পূৰা টাইলছ লোড কৰি আহিলোঁ। আৰু চকুকেইটা দেখিছে গমেই পাইছে কিমান ভাগৰ লাগিছে। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো বছ ইমানতে সামৰণি মাৰিছোঁ, আৰু আমি লগ পাম আৰু নেক্সট এটা ব্লগত নে কি কয়। আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে মানে অলপমান লগৰ লগীয়ালৈ অলপমান শ্বেয়াৰ কৰি দিব বুলি আশা এটা থাকিল। ঠিক আছে তেন্তে বাই।